গাইজ স্বাগতম জনাইছোঁ অনামিকা দত্তৰ আন এটি ব্লগলৈ। আজি ঘৰতে বিয়া এখন আছে, ভাবিলোঁ আপোনালোকক দেখাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া ওলাইছোঁ আৰু অলপমান বাকী আছে। আগবেলা মেকআপ কৰিব গ'লোঁ, আহি মেলি এতিয়া আকৌ ওলাইছোঁ আৰু অলপমান টাইম পিছত যাম। ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। কেনেকুৱা হৈছে জনাব কমেণ্টত, ভাল লাগিলে লাইক কৰিব। বাই। এয়া বিয়াঘৰ আৰু গা এয়া কইনাক গা ধুৱাইছে। আমাৰ ফালৰ নিয়মবোৰ এনেকুৱা, আৰু আপোনালোকৰ ফালৰ নিয়মটো কেনেকুৱা বেলেগ নেকি জনাব কমেণ্ট বক্সত। এনেকৈ তামোল পুলি এটা দৰা বনাই গা ধুওৱা হয়। গা ধুৱাই আছে দৰাক। আৰু এটা খোলত চাউল, তামোল এখন, পইচা এটা দিয়া হয়, আৰু এটা খোলত পিঠাগুড়ি, তামোল, পইচা এটা দিয়া হয়। কইনাক দেউতাকে গা ধোৱাৰ পাছত দাঙি লৈ আহিছে। আজি প্ৰথম মেকআপ কৰিবলৈ লৈছোঁ, কি হয় ঠিক নাই আৰু। চন্দানীয়ে চাদৰত পোজ দিছে কইনাৰ কাৰণে। কইনাৰ চাদৰখন পোজ দি আছে। মেকআপ ডান আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। আজি পাৰিছোনে নাই পৰা। মেকআপ কৰিবলৈ আহি বনাই আছে, ৰিলচ বনাই আছে পুৰা। কেমেৰামেনে ফটো মাৰি আছে। এতিয়া মানুহ বেছি অহা নাই, আৰু অলপমান পাছৰ পৰা মানুহ হ'ব। এইজনী কৰাই নাই, কমাই ল'বা দেই, বেছি নল'বা। লোৱা আমি খাবলৈ আহিছোঁ নেকি। এয়া কইনাৰ ফটোশ্বুট চলি আছে, পুৰা ফটো মাৰিছে। ড্ৰেছটো চেঞ্জ কৰি আহিলোঁ, ৰাতিপুৱাৰ পৰা চেঞ্জ কৰাই নাছিলোঁ। কেনেকুৱা লাগিছে জনাব।
আপোনালোকে মই আকৌ খাবলৈ আহিছোঁ বুলি নাভাবিব আকৌ। বা ল'ৰাটো থকাৰ বাবে তাই ল'বলৈ অলপ প্ৰব্লেম হোৱাৰ বাবে মই তাইক নি দিছোঁ। মানুহ এতিয়া বহুত সেইবাবে মই লৈ দিছোঁ তাইক। আমাৰ কইনাজনী দেখাম এতিয়া ৰ'ব। কইনা তাই ফটো মাৰিছোঁ বুলি ভাবিছে, ভিডিঅ' বনাই আছোঁ। ইটো কৰি থকাৰ কাৰণে ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। লগ পাম অন্য এটা ভিডিঅ'।